पिकनिक स्पॉट के जरिए आप क्या कहना चाहेंगे, क्या मैसेज चाहेंगे? अच्छा, पहले तो जो पिकनिक स्पॉट बनाए वो हम लोग इंटरनेशनल बॉर्डर के बगल में बनाए। तो इसमें बगल में बॉर्डर में जो बना है वो रिश्ते जोड़ने के लिए बना है। तो बहुत अच्छा एक जगह है, क्योंकि भूटान के लोग भी इधर आ जाएंगे पिकनिक मनाने के लिए। और ख़ास तो उधर आप लोग का इंडिया से भी जगह जगह से इधर आएगा। तो इधर आएगा तो भूटान के बारे में पता चलेगा, वो भूटान सामने भूटान में भी आ जाएगा। तो टूरिज़्म के लिए भी बहुत अच्छा है। तो दोनों देश के लिए बहुत अच्छा है, ये एक बहुत जगह है। तो ऐसे जो टूरिस्ट का लिए जगह बना है, तो इसमें तो वो जैसे हाथीसार का जो नागरिक लोग हैं, उनका जो रेसिडेंट लोग हैं, उनको ही डेवलपमेंट, उनको ही अर्निंग के लिए, इनकम के लिए अच्छा होगा। तो वो इनकम के लिए अच्छा होने से तो आदमी के लिए, डेवलपमेंट के लिए, सबके लिए बहुत अच्छा है। तो हमारा तरफ से तो ये जो पिकनिक स्पॉट बनाए, बहुत सोच के फिर ये क्या बोलेंगे, ऐसे एक जगह में बनाया है जिसमें नेचर का भी कुछ अप्रिशिएट करे, जिस नेचर को भी देखकर, नेचर को भी तो सोचकर कंजर्वेशन के लिए भी अच्छा है, मगर वो इको टूरिज्म के लिए, सबके लिए अच्छा है। बहुत वही बताना चाहता हूँ। थैंक यू, थैंक यू। আচলতে এৱাৰনেছ ক্ৰিয়েটিং কৰিব বিচাৰিছোঁ। আমি ইক' টুৰিজিম যিটো কনচেপ্ট, মানুহে ফূৰ্তি কৰক, মানুহে গছো ৰাখক, গছকো ভাল পাওক, প্ৰকৃতিক এনভাইৰনমেণ্টৰ লগত মানুহে নিজকে এটা ভাল পাব। আজি চাওক, জংঘলৰ মাজত থাকি এই ছাঁত বহি যিটো সুখ পাইছে, সেই পোৱাৰ লগে লগে সেই গছৰ ওপৰত মৰমটো আহিব। এনেকুৱা এটা প্ৰকৃতিক মেছেজ দিবৰ কাৰণে আমি ইক' টুৰিজিম এটা চেণ্টাৰ ডেভেলপ কৰিব বিচাৰিছোঁ, যিটো ডেভেলপমেণ্ট নহয়, গছৰ মাজত থাকিব লাগিব। আৰু এইটোৰ কাৰণে BTC চৰকাৰে যোৱা মাহত এখন এটা পিকনিক স্পট হিচাপে BTC পিকনিক স্পট হিচাপে ডিক্লেয়াৰ কৰা হৈছে। আমি মেছেজ এটাই দিব খুজিছোঁ, প্ৰটেক্ট দ্য ফৰেষ্ট এণ্ড এনজয় দ্য ফৰেষ্ট, প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট এণ্ড লিভ উইথ দ্য এনভাইৰনমেণ্ট। গতিকে এই মেছেজটো আমি দিব, সেইকাৰণে কোনো ইয়াত পাৰ্মানেণ্ট ঘৰ চৰ বনোৱা নাই। আজি মই তেওঁলোকক সকলোকে দিছোঁ যে যিমান হাবি জংঘল আছে তাৰ মাজত আমি ফুলৰ গছো লগাই দিওঁ, যাতে এটা সুন্দৰ ফুলনি হওক, সুন্দৰ এখন জেগা হওক, কোনো আৰ্টিফিচিয়েল পৰিৱেশ নাথাকে। আৰু মই ভাবোঁ যে ইয়াতে অকল সেইটোও নহয়, আমি ইণ্ডো ভূটান যিটো ৰিলেশ্যনশ্বিপ, আজি ভূটানৰ মানুহ আহিছে, আমিও ভূটানৰ মানুহৰ লগত যাম, সেই ৰিলেশ্যনটো যাতে অলপ ভাল হয়। আজি এখন মানুহক লগ পাবৰ কাৰণে জেগা এটা হওক। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে এই টুৰিষ্ট স্পট বনাবৰ কাৰণে আমি দাঁতগিৰিত 2.5 কোটি টকাৰ এটা IB ফাউণ্ডেশ্যন হৈ আছে। এইটো IBটো হ'বই, হোৱাৰ লগে লগে আমাৰ আৰু এটা টুৰিজিমৰ কাৰণে এটা নতুন ৰাস্তা এটা হ'ব। এইটোৱে আমাৰ উদ্দেশ্য। কিছুমান পিকনিকৰ নামত এনজয়মেণ্টটো এক্সট্ৰিম, সেইটো কাৰণে আমি অলৰেডি পুলিচ আৰু ফৰেষ্ট আৰু SSBৰ থ্ৰুত আমি এটা হোৱাটছআপ গ্ৰুপ এটা খুলিছোঁ, যাতে এক্সট্ৰিম যাতে নহয়গৈ। এক্সট্ৰিম হ'লে আমি ছ'চিয়েল এটা ছিষ্টেম এটা ক্ৰিয়েট কৰিছোঁ, যাতে এক্সট্ৰিম যাতে নহয়। আৰু তাৰোপৰি যদি এক্সট্ৰিম যায়, ছ'চিয়েল চিষ্টেমে যদি কাম নকৰে, তেতিয়া আমাৰ পুলিচ, ফৰেষ্ট বা SSBয়ে তাৰ দায়িত্ব ল'ব। আমি তেওঁলোকক অলৰেডি কোৱা হৈছে, আমি এটা হোৱাটছআপ গ্ৰুপো খুলিম, যাতে এইখিনি আমাৰ মেইনটেনেঞ্চত থাকে। আৰু কোনে কিমান আহিছে সেইটো আমি সদায় ৰেকৰ্ড কৰোঁ, যাতে গধূলি পাম। ছাৰ, BTC কুমাৰৰ পৰা এটা পিকনিক স্পট টাইম টেবুল দিছে, ৰাতিপুৱা 7টাৰ পৰা ইভিনিং 5টালৈকে থাকিব। কিন্তু আজি ইয়াত দেখিবলৈ পাইছে এটা কালচাৰ ইভেণ্ট আছে, আপোনালোকে চলিব এইটো। কেতিয়াবা আজি ফাউণ্ডেশ্যন ডেৰ কাৰণে এটা ইভেণ্টৰ কিছুমান ৰিলেক্সেশ্যন হয়। আজিতো স্পেচিয়েল চব মানুহে থাকিব, নৰ্মেল কণ্ডিশ্যন 5টালৈকে থকা যায়। থেংক ইউ। থেংক ইউ।